টাইমিং হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। যিহেতু সকলোৱে গম পায় বৰ্তমান অসম আৰক্ষীৰ যি শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু মই যিহেতু আছোঁ টেঙাখাত 19 এপ্ৰিল। আজি যিহেতু তিনিচুকীয়া ST আৰু SC আছিলে, বৰ্তমান OBC শেষ হৈ গ'ল। আজি STP ল'ৰাজনে মানে তামাম দিছে আৰু যিহেতু 10.30 যি ৰেকৰ্ড আছিলে সেই ৰেকৰ্ড বৰ্তমান ভাঙি দিলে বৰ্তমান, আৰু অসমৰ ভিতৰত দ্বিতীয়জন বুলি ক'ব পাৰি, মানে ৰানিঙত ছেকেণ্ড বুলি ক'ব পাৰি। আৰু চেষ্টা আৰু মনোবল থাকিলে যিকোনো কাম সম্ভৱ হৈ উঠে। তো আজি তাকে প্ৰমাণ কৰি দেখালে। তেনে বলক কোনজন সেইজন চাওঁ, আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, যিহেতু যোৱা কেইদিনমান ধৰি OBC হৈছিলে, OBC বৰ্তমান শেষ হ'ল। আজি আৰম্ভ হৈছে SC আৰু STPও দুই এজন মিক্স আছে লগতে। এয়া আজি প্ৰথম গ্ৰুপ বৰ্তমান আৰম্ভ হৈ গৈছে আৰু আজি ভাল টাইমিঙত মাৰিছে এজনে। তো সকলো ৰেকৰ্ড ভংগ কৰিলে। যি আছিলে আপোনালোকৰ ফাৰ্ষ্ট টপাৰ যিজন খাদিমালি নে কি আছিলে, তেখেতৰ পিছতেই আমাৰ এজন ওলাইছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ নেক্সট। আৰু যোনে 10 মিনিটত মাৰিব পাৰিব এই ছাৰজনে 5,000 টকা মানে উপহাৰ হিচাপে দিব। আৰু বাকী কেইদিন চাওঁ এতিয়া কি হয়, কোনে মাৰিব পাৰে 10 মিনিটত। যদি 10 মিনিটত মাৰিব পাৰে, এক্সিলেণ্ট মাৰিব পাৰে, 5,000 টকা লৈ যাব পাৰিব। আৰু এইজনে আজি ফাৰ্ষ্ট গ্ৰুপৰ প্ৰথমজন তামাম ফালি আছে আজি। আৰু বন্ধুসকল, মোৰ চেনেলত নতুনকৈ যদি আহিছে কোনোবাই, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বৰ্তমান প্ৰথম গ্ৰুপৰ যি ৰানিং এয়া আৰম্ভ হৈ আছে, এয়া দেখিছে। তো এই 1 নম্বৰ প্ৰথম গ্ৰুপত প্ৰথম হৈছে। দুই পাক কমপ্লিট হৈ গ'ল। আজি যিহেতু SC মিক্স আছে চাগে, OBC বৰ্তমান খতম হৈ গ'ল। আৰু ইয়াৰ প্ৰথম গ্ৰুপৰ বৰ্তমান দৌৰি আছে। পাঁচ পাক হৈ গ'ল, 6 মিনিট। সেইটো আহি আছে। এয়া চপাক হ'ব এতিয়া। বাবা তোমার তামাম দিলে এইটো এইজন ল'ৰাজন। হায়েষ্ট নাম্বাৰ পাইছে চবতে, প্ৰায় এক্সিলেণ্ট মাৰিলে, লং জাম্প, চিন আপ, আৰু হায়েষ্ট নাম্বাৰ পাইছে। এতিয়া সব ৰেকৰ্ড ভাঙিলে বাকী কেইটাত। ৰেকৰ্ড ভাঙি দিলা তুমি। ফাৰ্ষ্ট গ্ৰুপৰ ৰেকৰ্ড ভাঙি দিছে বৰ্তমান। একৈশ হ'ব লাগে। আৰু এয়া ফাৰ্ষ্ট গ্ৰুপৰ বৰ্তমান লং জাম্প আৰম্ভ হৈ গ'ল।
বঢ়িয়া এজনে 10.21 মহাজন আকৌ লং জাম্পো এক্সিলেণ্ট মাৰিলে বৰ্তমান তেওঁ মুখৰে শুনো আহকচোন কিমানত মাৰিলে তো বন্ধুসকল আজি যিহেতু তিনিচুকীয়া আছিলে তুমি কি এছ টি পি না এছ টি পি আৰু আমাৰ তিনিচুকীয়া ল'ৰা এজন আজি বাকী কেইজনতকৈ অলপ ভাল মাৰিছে বাকী 10:30 আছিলে এটা ৰেকৰ্ড ভাঙি দিলে তেওঁ মুখৰে শুনো কিমান মাৰিলে মই টাইমিং লাগিছে আনি 10:21 মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ শদিয়া অমৰপুৰৰ হয় নিৰ্মাণ কেৰণী বাৰী আৰু লং জাম্প এক্সিলেণ্ট মাৰিছে তেওঁ এক্সিলেণ্ট মাৰিছে এতিয়া এবাৰতে এক্সিলেণ্ট মাৰিছে আৰু যদি চিনাপটো মাৰে চিনাপটো যদি এক্সিলেণ্ট মাৰে তেওঁ নাম্বাৰ ভালেমান পাব আৰু তেখেতৰ মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তেওঁ ভালদৰে চাকৰিটো পাওক বুলি তো এজনে আজি ফাৰ্ষ্ট আৰু বন্ধুসকল যিহেতু তেখেতে চিনাপো এক্সিলেণ্ট মাৰিলে তো ভিডিঅ'টো উঠাবগৈ নোৱাৰিলোঁ আৰু কিছু সময়ৰ অভাৱৰ কাৰণে বৰ্তমান তেওঁ হাইটৰ চেষ্টো পাইছে সেইজন আৰু এয়া ফাৰ্ষ্ট গ্ৰুপৰ যিহেতু মেডিকেল আৰম্ভ হৈ গৈছে বৰ্তমান তো আমাৰ ছাৰে চাই আছে আৰু এয়া মেডিকেল বৰ্তমান লাইন পাতি আছে আৰু বন্ধুসকল আজি হায়েষ্ট নাম্বাৰ হৈছে 58.32 আৰু যিহেতু বন্ধুসকল মেডিকেল পাছ কৰি আহি ইয়াৰ ডকুমেণ্ট যি ছাবমিট কৰিব লাগে ফাৰ্ষ্ট গ্ৰুপৰ বৰ্তমান আৰম্ভ হৈ গ'ল আৰু বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ।